নমস্কাৰ বন্ধুসকল, যোগ বিজ্ঞানলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.1। আমাৰ অনুশীলনী 4.1 আমি আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে যে তলত দিয়াবোৰৰ দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰা। প্ৰথম কুৱেশ্যনটো দিয়া আছে যে x + 1 হোল স্কোৱাৰ = 2 × x - 3। তো আমি আগত এক্সাম্পল বা উদাহৰণত আমি কৈ আহিছোঁ যে এনেকুৱা ধৰণৰ অংকবোৰ কেনেকৈ কৰা হয়, মানে দ্বিঘাত সমীকৰণ হয় নহয় পৰীক্ষা কৰা আমি কেনেকৈ কৰিছোঁ আগতে আলোচনা কৰিছোঁ। এতিয়া আমি এইখিনি আৰম্ভ কৰিবলৈ লৈছোঁ। তো আমাক দিয়া আছে x + 1 হোল স্কোৱাৰ = 2 × x - 3। আমি এইটো কেনেকৈ কৰিম? a + b হোল স্কোৱাৰ ফৰ্মুলা ভাঙিব লাগিব। a + b হোল স্কোৱাৰ ফৰ্মুলা স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ ইকুৱেল টু 2x - 6 দুই এলত পূৰণ কৰিছোঁ। আমি কি পাম? x স্কোৱাৰ প্লাছ 2x + 1 ইকুৱেল টু 2x - 6 লিখে হ'ল। x স্কোৱাৰ প্লাছ 2x প্লাছ 1 মাইনাছ আমি এইখিনি এফালে লৈ যাম। ইয়াৰ আগত প্লাছ এ এফালে লৈ আহিলে মাইনাছ 2x, ইয়াৰ আগত মাইনাছ এ এফালে লৈ আহিলে প্লাছ 6 ইকুৱেল টু 0। এইখিনিলৈকে পালোঁ। ইমপ্লাইজ x স্কোৱাৰ প্লাছ 2x আমি কেঞ্চেল কৰি পাৰিম। ইয়াৰ আগত প্লাছ আছে, ইয়াৰ আগত মাইনাছ আছে, 2x কেঞ্চেল, প্লাছ 6 + 1 7। তো এই পালোঁগৈ x স্কোৱাৰ প্লাছ 7 ইকুৱেল টু 0। এতিয়া ওপৰ সমীকৰণটো আমি ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 সেইটো আহি আছে নে আমি চাব লাগিব। ওপৰৰ সমীকৰণটো ax স্কোৱাৰ প্লাছ bx প্লাছ c is not equal to 0 আৰ্হিত আছে। আমি কি পালোঁ যে ওপৰ সমীকৰণটো ax স্কোৱাৰ প্লাছ bx প্লাছ c is not equal to 0 আৰ্হিত আছে। কাৰণ এইটো আমি ইয়াৰ লগত কম্পেয়াৰ কৰিলে a ভেলু হ'ব কিমান? x স্কোৱাৰ প্লাছ 7 ইকুৱেল টু 0। আমাৰ a হ'ব 1, তেনেকৈ b আমাৰ 0 আৰু c হ'ল 7। আৰু a ভেলু আমি 1 পালোঁ, a is not equal to 0 আমাৰ এইটো ছেটিছফাই হৈছে। গতিকে আমি ক'ব পাৰিম যে দ্বিঘাত সমীকৰণ হয়। আমি এতিয়া 2 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 2 নম্বৰত দিয়া আছে যে x স্কোৱাৰ মাইনাছ 2x ইকুৱেল টু মাইনাছ 2 × 3 - x। আমি এইটো কৰিব লাগিব। আমি এবাৰ লিখি ল'ম x স্কোৱাৰ মাইনাছ 2x ইকুৱেল টু মাইনাছ 2 × 3 - x। x স্কোৱাৰ মাইনাছ 2x আমি মাইনাছ 2টো ইয়াৰ গোটেইটোত পূৰণ কৰিব লাগিব। মাইনাছে প্লাছে মাইনাছ 3 × 2 = 6, তাৰপিছত মাইনাছে প্লাছ 2x হ'ল। তাৰপিছত আমি পাম x স্কোৱাৰ মাইনাছ 2x আমি এইখিনি এফালে লৈ যাম, পক্ষ ৰাখি বাওঁফালে আনিম। ইয়াৰ আগত মাইনাছ আছে, এখানে এফালে আহিলে প্লাছ হ'ল, ইয়াৰ আগত প্লাছ আছে এফালে আনিলে মাইনাছ 2x ইকুৱেল টু 0। আমি কি পাম? x স্কোৱাৰ মাইনাছ 4x প্লাছ 6 ইকুৱেল টু 0। আমি সমীকৰণটো পালোঁগৈ যে x স্কোৱাৰ মাইনাছ 4x প্লাছ 6 ইকুৱেল টু 0। এতিয়া যিটো আমি সমীকৰণ পালোঁ সেইটো দ্বিঘাত সমীকৰণ হয় নে নহয় আমি চাব লাগিব। তো ওপৰ সমীকৰণটো ax স্কোৱাৰ প্লাছ bx প্লাছ c is not equal to 0 ফৰ্মত আছে। তো আমি এনেকৈ লিখিব পাৰিম। ওপৰৰ সমীকৰণটো ax স্কোৱাৰ প্লাছ bx প্লাছ c is not equal to 0 আৰ্হিত আছে। য'ত a equal to 1, b equal to -4,
c equal to 6 আমি পালো যে a is not equal to 0 তো আমি কি পালো কি ওপৰ সমীকৰণটো ax square plus bx plus c a is not equal to 0 আহিত আছে য'ত a equal to 1 b equal to -4 c equal to 6 এইখিনি হ'ল বাস্তৱ সংখ্যা সমাই দিব আৰু a is not equal to 0 গতিকে আমি ওপৰ সমীকৰণটো দ্বিঘাত সমীকৰণ বুলি ক'ব পাৰিম আমাৰ 3 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ 3 নম্বৰ কোৱেশ্চনত দিয়া আছে যে x - 2 into x plus 1 equal to x minus 1 into x plus 3 তো আমি এইটো কৰিম আমি এইটো ৰাখিলে এইটো ৰাখি পূৰণ কৰিম x square এইটো x লগত এইটো পূৰণ কৰিলে 1 into x minus 2x তাৰপিছত x লগত পূৰণ কৰিলে minus 2x আৰু minus a plus a minus তো minus a plus a minus 2 তেনেকৈ x square minus x minus 3 तो x square 2x और ये कोई लेकिन हम minus x और प्लस माइनस से माइनस सेकंड ये रुपए तो भी कोई लो और डाउन का वाला से माइनस सेकंड में माइनस दिलो -2 इक्वल टू x square प्लस gx over x बोले 2x minus 3 तो हमें x square minus x minus 2 हमें हों फालो खिली बाव फालो लोहिम या अगर प्लस से फालो लोहिला minus x square minus 2x plus 3 equal to 0 implies that x square हम cancel যাব পাৰিম কাৰণ বেলেগ বেলেগ আছে ইয়াত প্লাস আছে ইয়াত মাইনাস আছে যেটো cancel হ'ব তাৰপিছত বাকি থাকিলে কিমান এটো x লগত এটো x আমি কম্বাইন কৰিলে -3x কাৰণ মাইনাস প্লাস ডাঙৰ অংকত মাইনাস আছে সেইকাৰণে -3x তাৰপিছত প্লাস মাইনাস সেইকাৰণে 3 পাত 2 পাৰ 2 টো বিয়োগ হ'লে 1 ডাঙৰ অংকত আছে প্লাস আমি এটো পালো ইকুৱেল টু 0 আমি এইখিনি যদি হোফাল লৈ যাওঁ তেতিয়া কি হ'ব মাইনাস এফাল লৈ প্লাস হ'ব ইয়াত প্লাস আছে এফাল লৈ মাইনাস হ'ব আমি পালোগে কিমান 3x - 1 ইকুৱেল টু 0 26 - 1 পালো তো ওপৰৰ সমীকৰণটো ax square plus bx plus c equal to 0 য'ত a is not equal to 0 আহিত নাই য'ত a equal to 0 মই ওপৰ সমীকৰণটো ax square plus bx plus c আহিত নাই কাৰণ ইয়াত a টো 0 পাইছো কাৰণ আমাৰ x square আগৰ a টো আমি 0 হলে আমাৰ x square টো নাইকিয়া হৈ যাব তো আমি এটো দ্বিঘাত বহুপদ নাই পোৱা মানে আমাৰ দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ হ'লে কি হৈছিলে ইয়াত যেটো বহুপদ আছিল হেটো দ্বিঘাত বহুপদ হ'ব লাগিব কিন্তু আমাৰ ইয়াত আছে হেটো ৰৈখিক বহুপদ তো এতিয়া আমি এটো আমি দ্বিঘাত সমীকৰণ বুলি ক'ব নোৱাৰো গতিকে দ্বিঘাত সমীকৰণ নহয় 4 নম্বৰ 5 নম্বৰ তোমালোকে হোমৱৰ্ক কৰিবা পদ্ধতি একে তোমালোকে কৰিবা আৰু কমেন্ট দি দিবা আনসাৰ কিটা কিমান পালা মানে দ্বিঘাত সমীকৰণ কিটা উলিয়াই কমেন্ট দি দিব পাৰিবা তোমালোকে হয় নে নহয় নম্বৰটো দিয়া আছে 6 নম্বৰটো দিয়া আছে x square plus 3x plus 1 equal to x minus 2 whole square আমি এটো কৰিম সলিউশন আমি তো এনেকৈ লিখিলাম x square plus 3x plus 1 equal to x minus 2 whole square এটো একে থাকিব 3x plus 1 equal to a minus b whole square formula x square minus 2ab plus b square x square plus 3x plus 1 equal to x square minus 3x 4x plus 2 square equal to 4 আমি ইয়াত লিখিম x square plus 3x plus 1 আমি পক্ষখিনি পক্ষলে আনিম এটা প্লাস আছে মাইনাস x square minus আছে ভ্যালু 4x plus আছে minus 4 equal to 0 তাৰপিছত হ'ব আমি x ৰ পৰা এইটো x is equal to 0 plus 0.7x minus 3 equal to 0 এটা আমি কেনসেল কৰিছো আমি গম পালো 7x minus 3 তো এতিয়া আমি এটো হয় নে নহয় চাব লাগিব ওপৰৰ সমীকৰণটো ax square plus bx plus c
a is not equal to 0 আৰ্হিত নাই কাৰণ ইয়াত a কিমান আছে ইয়াত 0 আছে এটোৰ লগত ইয়া কম্পেয়াৰ কৰিলে a 0 পালো কিন্তু আমাৰ দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে আমাৰ a টো কেতিয়াও 0 হ'ব নোৱাৰে য'ত a ইকুৱেল টু 0 তো আমি কি বুলি ক'ব পাৰিম এতিয়া যে দ্বিঘাত সমীকৰণ নহয় হল আমি 7 নম্বৰ কোৱেশ্চন লাইছো 7 নম্বৰ কোৱেশ্চনত দিয়া আছে যে x + 2 হোল কিউব ইকুৱেল টু 2x * x স্কয়াৰ - 1 তো আমি এটো কি কৰিব লাগিব x + 2 হোল কিউব a + b হোল কিউব ফৰ্মুলা x কিউব প্লাস তাইস a স্কয়ার b প্লাস তাইস a b স্কয়ার প্লাস b কিউব এটো ফৰ্মুলা আমি ইউজ কৰিছো তো এটো এলগত পূৰণ কৰি দিলে কিউব মাইনাস 2x তাৰপিছত আহিব x কিউব প্লাস t টু যা 6 x স্কয়ার প্লাস 2 স্কয়ার মানে 4 4 3 গুণ 12 12x plus 2 cube মানে হল 8 equal to 2x cube minus 2x x cube plus 6x square plus 12x plus এটো একে ৰাখিলো আৰু আমি হোম পক্ষখিনি পাওঁ পক্ষ আমি যাম ইয়াক প্লাস আছে এফালে আহিলে মাইনাস হ'ব ইয়াক মাইনাস আছে আহিলে প্লাস হ'ব equal to 0 তাৰপিছত হ'ব আমাৰ x কিউব আৰু মাইনাস 2x কিউব ডিভাইড বাই মাইনাস x কিউব প্লাস 6x স্কয়ার 12 লগত 2 যোগ কৰিলে 14x প্লাস 8 ইকুৱেল টু 0 আমি এটা গোটেই টাইমখিনি ইফালে যদি লৈ যাওঁ ইয়াৰ মাইনাস আছে প্লাস কৰিবলৈ যদি ইফালে লৈ যাওঁ কি হ'ব 0 ইকুৱেল টু যেটো ইফালে হলো x কিউব প্লাস से फैलो है माइनस x 6x स्क्वायर ये प्लस আছে माइनस 14x ये प्लस से फैलो है माइनस 8 हम ये तो ভালকৈ লিখিব পাৰিম x क्यूब माइनस 6x स्क्वायर माइनस 14x इक्वल टू 8 माइनस 8 इक्वल टू 0 तो এটা আমি দেখিলো আমি পালো যে x क्यूब माइनस 6x स्क्वायर माइनस 14x माइनस 8 इक्वल टू 0 এটো আমি ax স্কয়ার প্লাস bx প্লাস c ফর্মত আছে জানো কাৰণ ইয়াত আছে আমাৰ ax স্কয়ার প্লাস bx প্লাস c তো এনেকৈ লিখো ax স্কয়ার প্লাস bx প্লাস c ইকুৱেল টু 0 x is not equal to 0 তো আমাৰ এটো আছে এটো আমি ইয়াত পালো যে ইয়াত x কিউব আছে তাৰ মানে এটো হল ত্ৰিঘাত বহুপদ এটো ত্ৰিঘাত বহুপদ ইকুৱেল টু 0 কৈছো আমি তো আমি ত্ৰিঘাত সমীকৰণ পালো এটো কেতিয়াও ত্ৰিঘাত সমীকৰণ হ'ব নহয় তো আমি লিখিম পৰৰ সমীকৰণটো ax স্কয়ার প্লাস bx প্লাস c equal to 0 is not equal to 0 আৰ্হিত নাই গতিকে ক'ব পাৰিম যে আমি দ্বিঘাত সমীকৰণ এই দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় আমি 8 নম্বৰ কোৱেশ্চন লাইছো 8 নম্বৰ কোৱেশ্চন দিয়া আছে যে x কিউব মাইনাস 4x স্কয়ার মাইনাস x প্লাস 1 ইকুৱেল টু x মাইনাস 2 হোল কিউব আমি আৰম্ভ কৰিম x কিউব মাইনাস 4x স্কয়ার মাইনাস x প্লাস 1 ইকুৱেল টু হোল কিউব ফৰ্মুলা আমি ইউজ কৰিব লাগিব a কিউব মাইনাস 23 a স্কয়ার b প্লাস 23 a b স্কয়ার মাইনাস b কিউব a cube minus thrice a square b plus thrice a b square minus b cube the formula আমি ব্যৱহাৰ কৰিছো x cube minus 4x square minus x plus 1 equal to x cube minus t to the 6 x square plus 2 square 4 17 গুণ 12 12 লগত x 12x 2 cube মানে হল minus 8 x cube minus 4x square minus x
প্লাছ 1 আমি সোঁপক্ষখিনি বাওঁপক্ষলৈ লৈ আহিম আগত প্লাছ আছে এফালে মাইনাছ হ'ব প্লাছ 6x² minus 12x plus 8 equal to 0 तो x square minus x okay x cube minus x cube हमारा क्या होगा तो कैंसिल दबो देखिए वो 6x square पर 4x square बोले twice x square तब से तो x और तो minus x और minus 12x minus 39 तो हमें पालो कि जे 2x square minus 13x plus 9 equal to 0 গতিকে ওপৰৰ সমীকৰণটো x² plus bx plus c is not equal to 0 আহিত আছে য'ত a equal to 2 b equal minus 13 c equal to 9 তেকে দিঘাত সমীকৰণ হ'ব বন্ধুসকল আজিলৈ মানে আমি নেক্সট ভিডিঅ'ত কুৱেশ্যন নাম্বাৰ 2 পৰা আমি আৰম্ভ কৰিম তো থেংক ইউ